হেল্ল' এভৰিৱান, কি খবৰ? স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ। একেবাৰে দুসপ্তাহৰ পিছত মোৰ নতুন ভিডিঅ'টিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ ব্লাউজৰ কাটিং আৰু ষ্টিচিঙৰ ভিডিঅ' দিছিলোঁ। কাটিঙৰ ভিডিঅ'টো বাৰু দিলোঁ, ষ্টিচিঙৰ ভিডিঅ'টো একেবাৰে দুসপ্তাহৰ পিছত আপোনালোকলৈ বুলি আগবঢ়ালোঁ। আশা কৰোঁ ভিডিঅ'টি চাই সকলোৱে ভাল পাব আৰু শেষলৈকে চাই থাকিব স্কিপ নকৰাকৈ। ভিডিঅ'টি যদি ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটি যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব মোৰ পৰা এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ। তেতিয়াহ'লে ব'লক আজিৰ মোৰ ষ্টিচিঙৰ ভিডিঅ'টি চাই লওঁ। ব্লাউজৰ স্লিভ কাটিঙৰ ষ্টিচিঙৰ ভিডিঅ'টো দিয়া নহ'ল, সেইটো ভিডিঅ' নেক্সট এটা ভিডিঅ'ত আপোনালোকলৈ বুলি আগবঢ়াম। ব্লাউজৰ মই ফ্ৰণ্ট ছাইডৰ এই দুটা পাৰ্ট মই প্ৰথমে চিলাব লৈছোঁ। ফ্ৰণ্ট পাৰ্ট এই দুটা পাৰ্টে প্ৰথমে চিলাব লাগে আৰু মই এনেদৰে মেলি লৈছোঁ, মেলি সমান কৰি লৈছোঁ, চাই লৈছোঁ। চিলোৱাৰ আগত মই প্ৰত্যেকটো পিচ এনেদৰে চাই লওঁ, কাৰণ এই ব্লাউজৰ পিচটোত ফুল নাই, সেইটো কাৰণে উল্টা চিধাটো ধৰিবলৈ অকণমান দিগদাৰ হয়। এনেকৈ যদি মিলাই নলয় তেতিয়াহ'লে একেটা ছাইডে যদি পৰি যায় তেতিয়া আকৌ এবাৰ চিলোৱাৰ পিছত আকৌ খুলিব লগা হ'ব পাৰে। সেইটো কাৰণে মই এনেদৰে চাই লওঁ মই সমান কৰি। এতিয়া মই এইটো পিচ সমান কৰি ল'লোঁ, গোটেইকেইটা পাৰ্ট। এতিয়া মই এইটো লাইনিংটোৰ লগত কাপোৰটো এনেকৈ জইন কৰিম। মই বাকীকেইটা গোটেইকেইটা জইন নকৰোঁ, মই এনেদৰে জইন নকৰাকৈ চিলাম। মই এটা জইন কৰি দেখাই দিছোঁ লাইনিংটোৰ লগত। এইটো এনেদৰে মই লৈ পিনি এনেকৈ জইন কৰি লৈছোঁ। এইটো এনেদৰে জইন কৰি ল'ব লাগে। যিসকলে প্ৰথমতে চিলাব শিকিব বিচাৰে তেওঁলোকৰ কাৰণে এনেকৈ সুবিধা হ'ব। আৰু এতিয়া মই এনেদৰে সমান কৰি লৈ পিনি এইটো মই প্ৰথম পাৰ্টটো জইন কৰিব লৈছোঁ। প্ৰথম চিলাইটো এইটো মই এনেদৰে ধৰি লৈছোঁ আৰু এনেকৈ মই এইটো এনেকৈ জইন কৰিম, এনেকৈ চিলাম। মই ডাবল চিলাই মাৰি দিছোঁ এনেদৰে। এতিয়া মই দুইটা পাৰ্ট চিলাই ল'লোঁ। তাৰপৰা এইটো এতিয়া সোঁ মাজত আকৌ তলৰ যোনটো পাৰ্ট সেই পাৰ্টটোত মাজত জইন কৰিব লাগিব। এইটো মই এনেকৈ সমান কৰি লৈছোঁ। এইটো পাৰ্টত এতিয়া মই হাফ ইঞ্চ আঁতৰাই লৈছোঁ। তাৰপৰা এই ওপৰলৈ এইটো এআঙুলমান কেপছ ৰাখি পিনি চিলাইটো মাৰিম। এনেকৈ মূৰলৈকে চিলাইটো নামাৰোঁ, জইনটো ওচৰলৈকে ইমান এটা সমানলৈকে মাৰিম। তো মই ডাবল চিলাই মাৰি দিছোঁ ইয়াতো। মই দুইটা পাৰ্টতে এনেকৈ মাজৰ চিলাইটো মাৰি ল'লোঁ। এইটো পাৰ্ট মই ৰেডি হৈ গ'ল। আৰু এতিয়া এইটো 3 নম্বৰ পাৰ্টটো এইটো মই এনেকৈ মিলাই সমান কৰি চাই ল'ম লাইনিংটোৰ লগত দুইটা পাৰ্ট এনেকৈ। এইটো পাৰ্টত পিছে তললৈ ফল্ডটো অলপ থাকিলে, তথাপিও এনেকৈ সমান কৰি লৈছোঁ। চিলোৱাৰ আগত সমানকৈ মিলাই চাই লৈছোঁ। আৰু এইটো পাৰ্ট হ'ব এইটো ফালে, তাৰপৰা এইটো পাৰ্ট হ'ব এইফালে। এতিয়া এই পাৰ্টটো মই চিলাই লওঁ। এইটো চিলাব হ'লে এইটো তলত লৈ লৈছোঁ আৰু এইটো ওপৰতে দি এনেকৈ সমানকৈ ধৰি লৈছোঁ। এইটো প্ৰথমে মেচিনটোত লগাই লৈছোঁ এইটো এইভাগে। তাৰপৰা এইটো তলৰ চাইডে এইটো এনেকৈ সমান কৰি পিনি এইটো ধৰি লৈছোঁ। সমান কৰি ধৰি লৈ পাছত এইটো জইনটো যোনটো আছে এই জইনটোৰ কোণলৈকে সমানকৈ ধৰি ইয়াতে এটা মই পিং মাৰি লৈছোঁ। তো পিং মাৰি লৈ তাৰপৰা এইফালে এইটো এতিয়া ৰাউণ্ড থকা ডোখৰত এইডোখৰ এতিয়া এনেকৈ ধৰি পিনি চিলাইটো মাৰিছোঁ। তো এতিয়া এইটো পিংটো সলকাই লৈ এইটো একেবাৰে সম্পূৰ্ণকৈ মাৰি দিছোঁ। আৰু এইটো মই দুইটা পাৰ্ট এনেদৰে চিলাই ল'লোঁ। আৰু এতিয়া তলৈ চিলোৱাখিনি এইটো ওপৰ চাইডে এই 3 নম্বৰ পাৰ্টটোত এইটো এনেদৰে দি পিনি এইটো এনেকৈ এইটো চাইডে লৈ লৈছোঁ। তাৰপৰা এইটো এই 3 নম্বৰ পাৰ্টটোত এইটো ওপৰতে এটা সৰুকৈ চিলাই মাৰিম। এইটো এনেকৈ এইডোখৰত মাৰিম। এইটো মই এনেদৰে চিলাম। সেইটো মই এনেকৈ চিলাই লৈছোঁ। এইটো মই এটা চিলাই ল'লোঁ। এইটো নিচিলোৱা ছাইডটো চাওকচোন কেনেদৰে ভাল লগা নাই দেখিব, আৰু চিলোৱা ছাইডটো চাওকচোন ইমান ধুনীয়াকৈ দেখিবও ভাল লাগিছে আৰু সমান হৈ পিনি পৰি আছে। সেইকাৰণে এইটো চিলাই মাৰিব লাগে। আৰু এতিয়া এইটোতো মই সেইটো চিলাই মাৰি ল'ম। এইটো মই দুইটা চিলাই মাৰি ল'লোঁ এনেদৰে। আৰু এতিয়া চিলাম 4 নম্বৰ পাৰ্টটো। এই পাৰ্টটো মই এনেদৰে সমান কৰি ল'ম লাইনিংটো মেইন কাপোৰটোৰ লগত। এইটো এনেদৰে মই সমান কৰি লৈছোঁ। এই দুটা পাৰ্ট মই সমান কৰি ল'লোঁ। আৰু এতিয়া ব্লাউজৰ পিচটো এইটো এই জইনটোৰ পৰা মই তললৈ 1 ইঞ্চত মাৰ্ক কৰিছোঁ। এইটো মই মাৰ্ক কৰি লৈছোঁ 1 ইঞ্চত। আৰু এতিয়া ইয়াৰ ওপৰত এই পাৰ্টটো মই সেই ব্লাউজৰ পিচটো চিধাকৈ লৈছোঁ আৰু এইটোত 4 নম্বৰ পাৰ্টটো তাৰ ওপৰত দিছোঁ, য'ত 1 ইঞ্চত মাৰ্ক কৰিছিলোঁ সেইটোত মই এনেকৈ সমান কৰি লৈছোঁ। সমান কৰি লৈ পিনি এনেকৈ চিলাম। এইটো চিলাই লৈছোঁ অকণমান। আৰু এইটো ছাইডলৈ এইটোৰ লগত
এইটো এনেকৈ সমানকৈ ধৰি লৈছোঁ। এইটো সমানকৈ ধৰি লৈ পিনি এডোখৰতে এটা মই পিং মাৰি লৈছোঁ আৰু পিং মাৰি লৈ এইফালৰ পৰা সমানকৈ ধৰি মিলাই পিনি চিলাম। প্ৰথমে এডোখৰত এনেকৈ সমানকৈ ধৰি লৈছোঁ এইটো মাজৰটো চিলাইটোৰ লগত সমানকৈ ধৰি চিলালোঁ আৰু এতিয়া এইফালে এইডোখৰ লগত ধৰি সমানকৈ ধৰি চিলাইছোঁ। এইটো এনেকৈ চিলাইছোঁ। এয়া মই দুইটা পাৰ্ট চিলাই ল'লোঁ এইভাগে আৰু এতিয়া এইটো এনেকৈ তললৈ দি পিনি চিলাইখিনি তললৈ কৰি পিনি চেইনৰ পাৰ্টটোৰ ওপৰত এইটো এনেকৈ চিলাই এটা মাৰিম, সৰুকৈ চিলাই এটি। এইটো মই এটা চিলাই মাৰি ল'লোঁ, এয়া দেখিছে নহয়, আৰু এটা অলপমান আঁতৰে আৰু এটা চিলাই মাৰিম। তো মই দুইটা চিলাই এনেদৰে চিলাই ল'লোঁ, দুইটা পাৰ্টতে মই এনেদৰে চিলাই ল'লোঁ। এইটো চাওকচোন, অলপমান আঁতৰে এনেকৈ দুইটা চাইডে চিলাই ল'লোঁ। এতিয়া লগাব লাগিব হুক পটি আৰু আই পটি লগাব লাগিব। এইফালে হুক পটি আৰু এইফালে আই পটি লগাম। এইটো চাইডে হুক পটিটো লগাম। হুক পটি লগাবৰ কাৰণে এয়া মই কাপোৰটো লৈছোঁ, লাইনিং কাপোৰ লৈছোঁ আৰু এইফালে এইটো আই পটিটোৰ কাৰণে এইটো ব্লাউজৰ কাপোৰে লৈছোঁ আৰু ইয়াত মই 2.5 ইঞ্চ কাপোৰটো লৈছোঁ আৰু এইফালে 4 ইঞ্চ লৈছোঁ। এইটোৱে প্ৰথমে এতিয়া মই এইটো আই পটিটো হুক পটিটো লগাম। এতিয়া প্ৰথমতে এইটো হুক পটি লগাবৰ কাৰণে ব্লাউজৰ কাপোৰটো এইটো মই চিধাকৈ লৈছোঁ, চিধাকৈ লৈ পিনি এইটো এনেকৈ চিলাইছোঁ। তাৰপিছত এনেকৈ চিলাই পিনি বেছি হোৱাডোখৰ এইফালে কাটি লৈছোঁ আৰু এইফালে এইটো এনেকৈ এইফালে এইটো ৰাখি পিনি এইফালে এনেকৈ কাপোৰটো দি ওপৰতে এটা চিলাই মাৰিছোঁ লাইনিংটোৰ ওপৰত আৰু এইফালে উল্টাফালে এনেকৈ মোটোৱাই পিনি এইফালে একেবাৰে অকণ ওলাই নথকাকৈ কাপোৰটো এনেকৈ চিলাই দিম। একদম ব্লাউজৰ কাপোৰৰ লগত সমানকৈ এইটো এনেকৈ সমান কৰি লৈ পিনি এইটো এনেকৈ চিলাই লৈছোঁ আৰু এইটো এনেকৈ চাওকচোন, এনেকৈ চিলাই লৈছোঁ। এইটো একেবাৰে সমানকৈ ল'লোঁ, যিমানটো কাপোৰ আছিলে এইটো সেনেকৈ সিমানটো সেই জোখত এইটো চিলালোঁ আৰু এতিয়া আই পটিটো চিলাব লাগিব। আই পটি লগাবৰ কাৰণে এইটো মই ব্লাউজটোৰ কাপোৰটো মই উল্টাফালে লৈছোঁ আৰু এইটো এতিয়া কাপোৰটো 2 ফল্ড কৰি লৈছোঁ। এনেদৰে 2 ফল্ড কৰি পিনি এনেদৰে চিলাম। তো মই এনেদৰে চিলাই লৈছোঁ আৰু এতিয়া তো বেছি হোৱাডোখৰ অকণমান কাটি লৈছোঁ আৰু এতিয়া এই কাপোৰটো মই অকল এই যোনটো চিলাই মাৰিছিলোঁ প্ৰথমতে সেই চিলাইটো ঢাক খোৱাকৈহে এইটো কাপোৰ এনেদৰে দি পিনি চিলাম। অকল চিলাইটো ঢাক খোৱাকৈ এইটো কাপোৰটো অকণমান বেছিকৈ ওলাই থাকিব মানে। এইটো এনেকৈ কৰি পিনি এইটো চিলাই লৈছোঁ। এইটো মই প্ৰথমে এইটো এটা চিলাই মাৰি লৈছোঁ, এইটো অলপ আঁতৰে আৰু এটা চিলাই মাৰিম। এয়া চাওকচোন, এইটো মই এনেদৰে চিলাই ল'লোঁ আৰু বেছি হোৱাবোৰ এনেদৰে কাটি লৈছোঁ। এয়া আৰু দুইটা পাৰ্ট সমান কৰি পিনি চাই লৈছোঁ কোন বেছি হৈ আছে নেকি, বেছি কম এনেকৈ চাই ল'ব লাগে। এই তলৰ চাইডলৈ এইটো চাইডে অকণমান বেছি হৈ আছে, এইটো মই সমানকৈ কাটি লৈছোঁ আৰু এয়া মোৰ ফ্ৰণ্ট পাৰ্ট মানে ফ্ৰণ্ট চাইডটো এইটো চিলোৱা হৈ গ'ল। এতিয়া চিলাব লৈছোঁ এইটো বেক চাইডটো সমান কৰি এনেকৈ সোঁ মাজতে এটা কাট মাৰ্ক দি লৈছোঁ আৰু লাইনিং কাপোৰটোতো এটা মই কাট মাৰ্ক দি লৈছোঁ। এয়া এতিয়া কাট মাৰ্কটো দি ল'লোঁ আৰু এতিয়া ইয়াৰ মাজত পিঠিটো টাক্স দিব লাগিব। টাক্সটো মই 3.5 ইঞ্চত মাৰ্ক কৰি লৈছোঁ। মাৰ্ক কৰি লৈ পিনি ইয়াতে মই কাট মাৰ্ক এটা দি ল'ম কাৰণ এতিয়া দুইটা চাইডলৈ হৈ যাব, দুইটা চাইডে কাট মাৰ্ক দিব লাগিব যে, সেইটো দুইটা চাইডে হৈ যাব তেতিয়া। এইটো এতিয়া মই কাপোৰটো চিধাকৈ লৈ ইয়াৰ ওপৰত এইটো লাইনিং কাপোৰটো দি এইটো এনেকৈ কাট মাৰ্ককেইটা সমান কৰি লৈছোঁ সোঁ মাজৰটোহেঁত আৰু সমানকৈ এটা পিং মাৰি লৈছোঁ আৰু পিং মাৰি পিনি এতিয়া য'ত টাক্সটো মাৰিম সেই কাটটো পুনৰ সমানকৈ ধৰি লৈছোঁ। এইটো এনেদৰে তো ধৰি লৈ পিনি আকৌ এটা পিং মাৰি লৈছোঁ। তো পিং মাৰি লৈ ইয়াৰ আঁতৰটো মই 1/2 ইঞ্চ আঁতৰত দিম আৰু ওপৰলৈও মই 3.5 ইঞ্চ সিমানটোৱে দিম মই টাক্সটো, বেছি ওপৰলৈ নিদিওঁ আৰু মই এইটো এনেকৈ চিলাই লৈছোঁ। এইটো মই আকৌ ঘূৰাই পিনি চিলাইটো লৈ আনিছোঁ, ডাবল চিলাই মাৰি দিছোঁ আৰু এয়া মই দুইটা চাইডে এনেকৈ চিলাই ল'লোঁ। এয়া দুইটা চাইডে টাক্সটো মাৰি ল'লোঁ। এতিয়া ফ্ৰণ্ট পাৰ্ট আৰু বেক পাৰ্টটো জইন কৰিব লাগিব। বেক চাইডটো চিধাকৈ ৰাখি ফ্ৰণ্ট পাৰ্টটো উল্টাকৈ লৈ এইটো মই এনেকৈ সমানকৈ চিলাম। এইটো মই এনেকৈ চিলাই লৈছোঁ আৰু দুইটা চাইডে শ্বল্ডাৰটো এনেকৈ জইন কৰি লৈছোঁ। তো মই ডাবল চিলাই মাৰি দিছোঁ দুইটাতে। তাৰপৰা এইটো ডাবল চিলাই এইটো চিলাই মৰা হৈ গ'ল। এতিয়া এই চিলোৱা কাপোৰটো বেক চাইডলৈ দি পিনি আকৌ ওপৰত এটা চিলাই মাৰি দিম। এইটো এনেকৈ কাপোৰটো লৈ লৈছোঁ আৰু এইটো ইমানটোত চিলাই এটা মাৰি দিম। এইটো মই দুইটা চাইডে এনেকৈ চিলাই ল'লোঁ, এইটো চিধা চাইডটো আৰু এইফালে এইটো উল্টা চাইডটো এনেকৈ সমান হৈ থাকে এনেকৈ চিলাই দিলে মানে। আৰু এতিয়া
হাতখন লগাব লাগিব আৰু এইটো বেছি হৈ আছিলে অকণমান এইটো কাটি লৈছোঁ সমানকৈ এইখন হাতখনৰ কাপোৰটো আৰু ইয়াৰ মাজৰ কাট মাৰ্ক এটা দি লৈছিলোঁ এই মাজৰ পইণ্টটো আৰু ব্লাউজৰ মাজৰ পইণ্টটোৰ লগত এনেকৈ সমানকৈ ৰাখি পিনি চিলাম তো মই এনেকৈ সমানকৈ লৈ লৈছোঁ প্ৰথমতে এইটো চাইডে চিলাম এইটো এইটো মই এনেকৈ সমানকৈ ধৰি লৈ পিনি ইয়াতে মই এটা পিং মাৰি লৈছোঁ এইটো হাতখনৰ কটা ভিডিঅ'টো আগৰ ভিডিঅ'টো দিয়া নহ'ল তো আকৌ এক্সট্ৰাকৈ আকৌ এটা ভিডিঅ' দিব লাগিব হাতখনৰ কটা আৰু চিলোৱাটো এইটো মই এতিয়া হাতখনৰ এটা চিলাই মাৰি ল'লোঁ আৰু এটা চিলাই মাৰিছোঁ ডাবল চিলাই মাৰিছোঁ হাতখনত আকৌ এতিয়া এইটো চাইডেও মই সেই একেদৰে পিং এটা মাৰি লৈছোঁ এইটো এনেকৈ পিং মাৰি পিনি এইটো চাইডে সেই একেদৰে চিলাই ল'ম হ'লে সমানকৈ মিলাই পিনি সমানকৈ মিলাই এইটো চাইডেও মই এনেদৰে চিলাই লৈছোঁ আৰু এটা ডাবল চিলাই এতিয়া মাৰিম এইটো মই ডাবল চিলাই মাৰিছোঁ মই দুইটা চাইডে ডাবল চিলাই মাৰিম এইটো মই এখন হাত এতিয়া লগাই ল'লোঁ আৰু এতিয়া এনেকৈ থাকিলে মানে এই চিলোৱা কাপোৰটো এনেকৈ ওলাই থাকে এই কাপোৰটো ওলাই থাকিলে মানে এইটো ভাল নালাগে ন সেইটো কাৰণে কাপোৰটো মই এনেদৰে ভিতৰলৈ দি পিনি আৰু এটা চিলাই মাৰি দিম এইটো চিলোৱা কাপোৰটো এইটো ভিতৰলৈ দি লৈছোঁ এইটো এনেকৈ ভিতৰলৈ দি পিনি কাপোৰটোৰ ওপৰত এনেকৈ ইয়াত দেখিছে নহয় কাপোৰটো ওলাই থকা নাই আকৌ এনেকৈ কৰি পিনি এনেকৈ চিলাই দিছোঁ এনেকৈ চিলাই দিলে মানে কাপোৰটো ওলাই নাথাকে আৰু তেতিয়া দেখিবও ভাল লাগে ওলাই থাকিলে মানেতো দেখিব ভাল নালাগে এয়া চাওকচোন এতিয়া দেখিবলৈ কিমান ভাল লাগিছে ওলাই থকা নাই দেখিছে নহয় ইমান ধুনীয়া লাগিছে দেখিব ওলাই থকা নাই এয়া মই এটা চাইড চিলোৱা হৈ গ'ল আৰু এইটো চাইডেও মই এনেদৰে চিলাই ল'ম এতিয়া মই দুইটা চাইডে হাত দুখন লগাই ল'লোঁ আৰু এতিয়া চাইডকেইটা জইন কৰিব লাগিব তো প্ৰথমে মই চাইডকেইটা জইন কৰি ল'ম এটা সমান কৰি পিনি চাইডকেইটা এনেদৰে জইন কৰি লৈছোঁ তো মই দুটা চাইড জইন কৰা হৈ গ'ল আৰু নেটৰ কাপোৰটো অকণমানকৈ বেছিকৈ ওলাই থাকিলে এইডোখৰ এতিয়া মই কাটি লৈছোঁ আৰু এতিয়া জইন কৰা হৈ গ'ল চাইডকেইটা এতিয়া লগাব লাগিব তলৰ পতাটো মাৰিব লাগিব এই তলৰ পতাটোৰ কাৰণে এয়া মই লাইনিং কাপোৰ লৈছোঁ এনেকৈ এইটো মই 2.5কৈ লৈছোঁ লাইনিং কাপোৰটো আৰু এনেকৈ জইন কৰি কাপোৰটো দীঘল কৰি লৈছোঁ আৰু এইটো মই কাপোৰটো এনেকৈ মই এতিয়া 2 ফল্ড কৰি লৈছোঁ এনেকৈ 2 ফল্ড কৰি পিনি কাপোৰটো এনেকৈ চিধাকৈ ৰাখি পিনি এইটো মই ওপৰতে কাপোৰটো দি অলপমান আগলৈ উলিয়াই ৰাখি এনেদৰে চিলাই লৈছোঁ এনেদৰে মই চিলাই ল'লোঁ আৰু এইফালেও মই এইটো চাইডেও মই বেছিকৈ কাপোৰটো অকণমান ৰাখি পিনি বেছিভাগডোখৰ কাটি লৈছোঁ আৰু এতিয়া এইফালৰ পৰা এইটো কাপোৰটো এনেকৈ ৰাখি পিনি আকৌ ওপৰতে এটা সৰুকৈ চিলাই মাৰিম এইটো সৰু চিলাই দি তেনেকৈ চিলাই ল'লোঁ এয়া লাইনিংটোৰ ওপৰত আৰু এতিয়া এইফালে এই কাপোৰটো বেছি হৈ থকাডোখৰ এনেকৈ ভিতৰলৈ ভৰাই দিছোঁ আৰু এইটো এনেকৈ এইফালে মুটুকাই দিলোঁ এইটো এনেকৈ দেখিলে নহয় এইটো এনেকৈ মুটুকাই ল'লোঁ আৰু এনেকৈ কৰি পিনিয়ে মই চিলাম এনেকৈ কৰি চিলাম আৰু এইটো চাইডেও মই এনেদৰে এনেকৈ মুটুকাই পিনি কাপোৰটো ভৰাই দিছোঁ এনেকৈ কাপোৰটো ভৰাই লৈ পিনি এনেকৈ চিলাই দিছোঁ এতিয়া মই চাওকচোন তলৰ পতাটো মোৰ চিলোৱা হৈ গ'ল এয়া আৰু এতিয়া তলৰ পতাটো মৰা হৈ গ'ল আৰু এতিয়া লগাব লাগিব পাইপিনৰ কাৰণে মই দুইটা চাইডে চাইনিং থকা কাপোৰটো লৈছোঁ এতিয়া এইটো বেকাকৈ মই এইটো কাটি লৈছোঁ নহয় এতিয়া এইকেইটা এতিয়া জইন কৰিব লাগিব এই কাপোৰটো মই 2 ইঞ্চকৈ লৈছোঁ পাইপিনৰ কাপোৰটো মই 2 ইঞ্চকৈ কাটি লৈছোঁ আৰু এইকেইটা বেকাকৈ কাটিছিলোঁ ন এইকেইটা এতিয়া জইন কৰিব লাগিব ইয়াৰ কাপোৰটো দেখিছে নহয় কেনেকৈ এই চাইডটো ৰাখিছোঁ আৰু তাৰ ওপৰত এইটো এনেকৈ বেকাকৈ দি দিছোঁ আৰু এনেকৈ ৰাখি পিনি এইটো এইফালে জইন কৰি দিম এনেদৰে মই গোটেইকেইটা জইন কৰি ল'লোঁ আৰু জইন কৰিলোঁ এতিয়া ব্লাউজটো এতিয়া মই চিধাকৈ ৰাখি লৈছোঁ আৰু ইয়াৰ পৰা এতিয়া কাপোৰটো এনেকৈ 2 ফল্ড কৰি পিনি এনেকৈ কৰি পিনি আগলৈ অকণমান উলিয়াই ৰাখি পিনি এইটো পাইপিনৰ কাপোৰটো ইয়াত চিলাম আৰু ইয়াৰ লগতে এই দৰিডাল লগাম এই দৰিডাল মই আগতে বনাই ৰাখিছিলোঁ সেইকেইডাল ইয়াৰ লগতে লগাই যাম আৰু এয়া মই এনেকৈ চিলাই লৈছোঁ আৰু এতিয়া দৰিডাল এই পিঠিৰ ফালে দিম নহয় এই পিঠিৰ জইনটোৰ পৰা তললৈ মই 1.5 ইঞ্চত মাৰ্ক কৰি লৈছোঁ ইমানটো জোখতে মই দৰিডাল লগাম এইটো মই দৰিডাল এতিয়া পাইপিনৰ লগতে এইটো এনেকৈ ৰাখি লৈছোঁ এনেদৰে এতিয়া
ইয়াৰ ওপৰত দিটা চিলাম দৰিটা ৰাখি লৈ আৰু এইটো চাইডেও মই এনেদৰে চিলাম এইটো তললে চিনটো দি এনেকে চিলাই লৈছোঁ এতিয়া মই এইটো চিলাই মৰা হৈ গ'ল আৰু এইটো চাইডেও এতিয়া বেছি অকণমান বেছিকৈ ৰাখি পিনি ইফালে কাটি লৈছোঁ আৰু এফালে যোনবিলাকত ৰাউণ্ড আছে এই ৰাউণ্ডবিলাক ক্ষেত্ৰত মই সৰু সৰু কাট মাৰ্ক দি লৈছোঁ এই কাট মাৰ্কবিলাক দিওঁতে চাব যাতে এই মেইন চিলাইটো যাতে কাট খাই নাযায় এই চিলাই কাট মাৰ্কটো দিওঁতে তো এনেকৈ সৰু সৰুকৈ কাটি ল'লে মানে ফিটিংটো আহে ৰাউণ্ডটো ফিটিংটো ধুনীয়া হয় মই য'ত যিমান ৰাউণ্ড আছে চব মই কাটি ল'লোঁ এয়া আৰু এতিয়া কাপোৰটো এনেকৈ ঘূৰাই লৈছোঁ এই ঘূৰাই পিনি এই বেছি হোৱা হ'ব এইফালে ঘূৰাই পিনি এনেকৈ মুটুকাই দিছোঁ আৰু পাইপিনৰ কাপোৰটো মই যিমানটো উলিয়াই ৰাখিম সিমানটো জোখত ৰাখি পিনি এনেকৈ মুটুকাই মই এনেকৈ চিলাম এনেকৈ অকণমান উলিয়াই পিনি মই বেছি উলিয়াই ৰখা নাই অকণমান উলিয়াই ৰাখিছোঁ মোক যিমানটো দৰকাৰ হয় সিমানটোকে উলিয়াই ৰাখি পিনি মই চিলাম এনেকৈ মই সিমানটো জোখতে উলিয়াই পিনি লৈছোঁ আৰু এইটো জোখতে মই গোটেই ৰাউণ্ডটো চিলাম এইটো মই এতিয়া এটা চিলাই মাৰি লৈছোঁ এইটো চাইডেও মই বেছি হোৱাডোখৰ এনেকৈ মুটুকাই পিনি এনেকৈ ভৰাই দিছোঁ ভিতৰলৈ এইটো মই এটা চিলাই মৰা হৈ গ'ল এইটো পাইপিনৰ এটা চিলাই মাৰি ল'লোঁ আৰু এতিয়া এইটো উল্টা কৰি পিনি এইটো উল্টা চাইডে ইফালে এইডোখৰ এনেকৈ এইটো ওলাই থকাডোখৰ ভিতৰলৈ ভৰাই দিছোঁ ভিতৰলৈ ভৰাই পিনি আকৌ এটা চিলাই মাৰিম তো পাইপিনৰ কাপোৰটো যিমানডোখৰলৈকে থাকে সিমানডোখৰলৈকে এইটো চিলাইটো মাৰিম সেইটো কাপোৰটো সিমানটো আঁতৰ মাৰিম আৰু এই যে চিলোৱা কাপোৰবোৰ ওলাইছে এইবিলাক মই সমানকৈ কাটি লৈছোঁ এইবিলাক ওলাই থাকিলে মানেতো ভাল নালাগিব ন দেখিবলৈ এতিয়া কাটি ল'লে মানে দেখিবলৈও ভাল লাগে আৰু ফিনিচিং লাগে আৰু এনেকৈ মই কাটি লৈছোঁ এতিয়া যিমানবোৰ ওলাইছিলে চব কাটি এনেদৰে মই চিলাই লৈছোঁ এয়া মোৰ পাইপিংটো লগোৱা সম্পূৰ্ণ হৈ গ'ল এয়া চাওকচোন ইমান ধুনীয়া হৈছে এয়া মই এইটো দৰিডাল লগোৱা ডিজাইনটো চাওকচোন অকণো ওলাই থকা নাই আৰু এতিয়া ব্লাউজৰ ফিটিংটো দিব লাগিব মই যিহেতু 32 চাইজৰ ব্লাউজ চিলাইছিলোঁ আৰু ইয়াৰ ৱেষ্ট চাইজটো কিমান 28 আছিলে 28ক 4 ভাগ কৰিলে মানে যিমানটো সিমানটো মাৰ্ক কৰিম এইটো চাইডে মই যোনটো আই পট্টি লগাইছিলোঁ সেইটো গোটেইটো থৈ লাগে য'ত এইটো বেছি হোৱাডোখৰ এইফালে বেছিকৈ ৰাখিছোঁ নহয় এইডোখৰ পৰাহে এইফালে জোখটো দি পিনি এইডোখৰ পৰা জোখ ল'ব লাগিব সেইডোখৰটো বেছিকৈ থাকিব ন এইখন মই এতিয়া 7 ইঞ্চত মাৰ্ক কৰিছোঁ আৰু এইটো চাইডেও মই এইটোতো হুক পট্টি হয় এইটো একেবাৰে মূৰৰ পৰা লৈছোঁ মূৰৰ পৰা এইটো 7 ইঞ্চত মাৰ্ক কৰিম এইটো মই মাৰ্ক কৰি লৈছোঁ এইটো 7 ইঞ্চত আৰু প্ৰথমে মই এইটো সমানকৈ ধৰি লৈছোঁ জইনটোত আৰু জইনটো প্ৰথমে সমানকৈ ধৰি এই তল চাইডে মই আগতীয়াকৈ চিলাইটো মাৰি ল'ম সমানকৈ এইটো যদি হাতখনৰ পৰা যদি চিলাই আহোঁ তেতিয়া এইটো চাইডে অকণমান আগাকুৰীয়া হৈ যায় নহয় এইটো আগাকুৰীয়া নহ'বৰ কাৰণে এইটো মই প্ৰথমতে এইটো চাইডে চিলাইটো মাৰি লৈছোঁ গোটেইটো বাৰু নামাৰোঁ এনে অকণমান মাৰি ল'ম কাৰণ আগাকুৰীয়া নহ'বৰ কাৰণে এয়া মই দুইটা চাইডে ইয়াত দেখিছে নহয় মই প্ৰথমে চিলাই ল'লোঁ এয়া এতিয়া আগাকুৰীয়া হোৱা নাই ন সমান হৈছে তো সমান হ'বৰ কাৰণে মই এনেকৈ চিলাইটো মাৰোঁ আৰু এতিয়া হাতখনৰ কাৰণে চিলাই মাৰি হাতখনৰ কফটো হ'ব মই 4.5 ইঞ্চত মাৰ্ক কৰিছোঁ এতিয়া এইফালৰ পৰা চিলাইটো মাৰিম এতিয়া ইফালেও সমান হ'ব আৰু ইফালৰ পৰাও এইটো আগাকুৰীয়া নহয় সমান হ'ব চিলাইটো এতিয়া এইফালে চেষ্টটো হ'ব কিমান 32 আছিলে 32 হ'লে মানে 8 ইঞ্চ হ'ব এইটো মই এইটো এনেকৈ ইফালৰ পৰা এনেকৈ জুখিছোঁ ইফালৰ পৰা এইটো 8 ইঞ্চ আৰু ইফালে য'ত হ'ব এইটো ইফালে মই মাৰ্ক কৰি লৈছোঁ এইটো 8 ইঞ্চত আৰু এতিয়া ইফালৰ পৰা মই চিলাব লাগিব তো সেইটো কাৰণে মই এইটো মাৰ্ক কৰি লৈছোঁ এইটো এনেকৈ চিলাম এইটো মই এনেকৈ চিলাবৰ কাৰণে মাৰ্ক কৰি লৈছোঁ এয়া এতিয়া মই ইফালৰ পৰা এইটো চিলাই আহিম এইটো মই এতিয়া ফিটিং চিলাইটো মই দুইটা চাইডে মাৰি ল'লোঁ আৰু এটা চিলাই অলপ আঁতৰে মাৰি দিছোঁ মুঠতে দুটা চিলাই মাৰিছোঁ এয়া হৈছে ব্লাউজৰ ফাইনেল লুকটো এইটো হৈছে বেক চাইডটো এয়া স্লিভটো ঘটি হাতৰ আছে পাফ ডিজাইন কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই আৰু এয়া হৈছে ফ্ৰণ্ট পাৰ্ট ব্ৰা কাটৰ আজিৰ ভিডিঅ'টি ইমানেই আছিলে আৰু এটা নেক্সট ভিডিঅ'ত লগ পাম তেতিয়াহ'লে আজিলৈ বাই বাই